নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি বনাবলৈ লৈছোঁ মোৰ খুবেই প্ৰিয় এবিধ ব্যঞ্জন চিলি পনীৰ। এই ব্যঞ্জন হয়তো আপোনালোকৰো সকলোৰে প্ৰিয়, গতিকে ৰেচিপিটো আপোনালোকলৈও আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে এতিয়া আহকচোন ৰেচিপিটোৰ মাজলৈকে আগবাঢ়োঁ। ৰেচিপিটোৰ বাবে এয়া মই লৈ লৈছোঁ 200 গ্ৰাম পনীৰ। পনীৰখিনি নিজৰ পচন্দ অনুযায়ী টুকুৰা টুকুৰ কৰি ল'ব লাগিব। তাৰ পাছতে লৈছোঁ এয়া পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ মই টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। তাৰপিছতে লৈছোঁ কেইফুটামান নহৰু আৰু আদা সৰু সৰুকৈ কাটি লৈছোঁ, 2টা কেঁচা জলকীয়া আৰু এটা ডাঙৰ কেপচিকাম এনেকৈ টুকুৰা কৰি লৈছোঁ। আৰু লৈছোঁ ডাঙৰ চামুচেৰে 4 চামুচ কৰ্ণফ্ল'ৰ, 3 চামুচ টমেট' চচ আৰু 2 চামুচ চয়া চচ। এতিয়া প্ৰথমতে পনীৰ কেইটুকুৰাত অকণমান ৰঙা জলকীয়াৰ গুড়ি আৰু ডাঙৰ চামুচেৰে 1 চামুচ কৰ্ণফ্ল'ৰ দি আটাইখিনি খুব ধুনীয়াকৈ সানি ল'ম। কৰ্ণফ্ল'ৰখিনি মই শুকানকৈ দিছোঁ। আপোনালোকৰ যদি পনীৰখিনি বেছি শুকান হৈ থাকে তেনেহ'লে 1 চামুচমান পানী ছটিয়াই ল'ব পাৰে। মই কিন্তু পানী নিদিয়াকৈ এনেদৰে ধুনীয়াকৈ মিলাই লৈছোঁ এইখিনি। পনীৰখিনি সনা হৈ গৈছে, এতিয়া এইখিনি তেলত ফ্ৰাই কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনি বেছি তেলত ডিপ ফ্ৰাই কৰি ল'ব পাৰে। মই কিন্তু এনেদৰে কম তেলতে ফ্ৰাই পেনত ফ্ৰাই কৰি লৈছোঁ। দুয়োটা ছাইডে মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আটাইকেইটুকুৰা পনীৰ মই কেৰাহীত দি দিলোঁ। এতিয়া অকণমান সময়ৰ কাৰণে এইখিনি লৰাই লৰাই ভাজি ল'ম। পনীৰ কেইটুকুৰা এয়া ভজা হৈয়ে গ'ল। এতিয়া কেৰাহীৰ পৰা আটাইকেইটুকুৰা পনীৰ মই এনেদৰে নমাই লৈছোঁ। পনীৰবিলাক বহুত বেছি সময় ভাজিব নালাগে, বেছিকৈ ভাজিলে পনীৰ কেতিয়াবা টান হৈ পৰে। পনীৰখিনি নমাই লোৱাৰ পাছতে কেৰাহীত থাকি যোৱা তেলতে এয়া দি দিছোঁ মিহিকৈ কাটি লোৱা নহৰুখিনি আৰু আদাখিনি। নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজি লৈছোঁ। তাৰ পাছতে ইয়াতে দি দিছোঁ ডাঙৰ ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজৰো কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি ভাজি ল'ম এনেদৰে। জুইটো অলপ বেছিকৈ দিয়ে এইখিনি ভাজিব লাগিব। পিঁয়াজখিনি ভজা হৈয়ে গ'ল। এতিয়া ইয়াতে দি দিম কাটি থোৱা কেপচিকামখিনি। মোৰ ওচৰত সেউজীয়া কেপচিকাম আছিল, গতিকে মই এয়াকে দিছোঁ। আপোনালোকৰ ওচৰত বেলেগ বেলেগ ৰঙৰ যদি কেপচিকাম আছে তাকো দিব পাৰিব। লগতে দি দিলোঁ কাটি থোৱা জলকীয়াকেইটা। আটাইখিনি অলপ বেছিকৈ জুইটো দিয়ে ভাজি লৈছোঁ, কিন্তু কেপচিকামখিনি বেছিকৈ সিজাই পেলাব নালাগে। এতিয়া ইয়াতে দিছোঁ চাহ চামুচেৰে 2 চামুচ চয়া চচ। সকলোখিনি এবাৰ মিলাই লৈছোঁ এনেকৈ। তাৰপাছতে এতিয়া দিছোঁ টমেট' চচ। এয়া ডাঙৰ চামুচেৰে 3 চামুচ মই দিছোঁ। আকৌ সকলোখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এইখিনি ভজা হৈয়ে গৈছে। এতিয়া আমি ইয়াতে মিলাব লাগিব কৰ্ণফ্ল'ৰ। তাৰ কাৰণে এয়া 2 চামুচ কৰ্ণফ্ল'ৰ লৈ তাতে অলপ পানী মিলাই এইখিনি ধুনীয়াকৈ গুলি ল'ম। কৰ্ণফ্ল'ৰখিনি গুলি ল'লোঁ। এতিয়া এইখিনি ইয়াতে বাকি দিলোঁ। আপোনালোকে যদি গ্ৰেভি ৰাখিব বিচাৰে তেনেহ'লে আৰু অলপ পানী যোগ কৰিব পাৰে। মই কিন্তু অলপ ড্ৰাই কৰি ৰাখিম, সেই গতিকে পানী আৰু ব্যৱহাৰ নকৰোঁ। এইখিনি সময়তে ইয়াত যোগ কৰি দিম পনীৰখিনি, যিখিনি ভাজি উঠাই থৈছিলোঁ। সকলোখিনি পনীৰ ইয়াতে মই দি দিলোঁ। এতিয়া আটাইখিনি খুব সুন্দৰকৈ মিলাই দিব লাগিব। পনীৰখিনি দিয়াৰ পিছত 2-3 মিনিট সময় এনেদৰে লৰাই থাকিলেই এইখিনি বনোৱা হৈ যাব, কাৰণ কেপচিকাম আৰু পিঁয়াজখিনি বহুত বেছি সিজি গ'লে খাবলৈ ভাল নালাগিব। এতিয়া
এইখিনিতে দি দিছোঁ নিমখ, কাৰণ নিমখ দিয়াই হোৱা নাছিল। কিন্তু এটা কথা মন কৰিব যে চচত সদায় অলপ নিমখ থাকেই, গতিকে নিমখটো দিওঁতে আপোনালোকে চেক কৰি দিব। অকণমান চেনিও মই ইয়াত ছটিয়াই দিছোঁ, আপোনালোকে প্ৰয়োজন বোধ কৰিলে দিব, আৰু যদি চেনি নাখায় তেনেহ'লে চেনি নিদিলেও হ'ব। এতিয়া চিলি পনীৰ প্ৰস্তুত হৈ গ'ল। শেষত ওপৰত অকণমান জালুকৰ গুড়ি ছটিয়াই এইখিনি পৰিৱেশন কৰিব পাৰোঁ। ভাত, ৰুটি, পৰঠা, পোলাও সকলোৰে লগতে এই চিলি পনীৰ খাই খুবেই ভাল লাগে। নিশ্চয় আপোনালোকেও খাই খুব ভাল পায়। গতিকে এনেদৰে আপোনালোকেও এদিন বনাই খাব। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, নমস্কাৰ।